নমস্কাৰ প্ৰিয় বন্ধুসকল, নিউ লাইফ লেসন জীৱনৰ নতুন পাঠ ইউটিউব চেনেলত আপোনালোকক সাদৰ সম্ভাষণ জনাইছোঁ। যিসকল বন্ধুৱে হৃদয়ত ধনী মানুহ হোৱাৰ গোপন বাসনা পুহি ৰাখিছে, তেখেতসকলে মোৰ ভিডিঅ'টো মনোযোগেৰে চাব। মানুহে জীৱনত তিনিটা মাধ্যমৰ জৰিয়তে সফলতা লাভ কৰে: ইচ্ছা শক্তিৰ জৰিয়তে, কৰ্মৰ জৰিয়তে আৰু প্ৰাৰ্থনাৰ জৰিয়তে। ইচ্ছা শক্তিয়ে মানুহৰ মনত প্ৰতিকূল পৰিৱেশতো অনুকূল উপায় বিচাৰি লোৱাত সহায় কৰে। প্ৰবল ইচ্ছা শক্তিৰ বলত আত্মবিশ্বাস সুদৃঢ় হয়। কৰ্ম কৰাৰ মানসিকতাই সদায় কিছু নতুন কৰ্ম কৰাৰ অনুপ্ৰেৰণা যোগায়। একে লেঠাৰিকৈ আগ্ৰহেৰে যিকোনো এটা কামত ব্ৰতী হ'লে কৰ্মত নিপুণতা লাভ হয়। প্ৰাৰ্থনাই মনত সুখ শান্তি আৰু সাহস যোগান ধৰি শক্তি প্ৰদান কৰে। মনে বিচৰা ধৰণেৰে লক্ষ্যত উপনীত হ'বলৈ দিব্য পথ মোকলাই দিয়ে। অৱশ্যে প্ৰাৰ্থনাৰ সময়ত নিজৰ মন শান্ত ৰাখিব লাগিব। প্ৰাৰ্থনাৰ শক্তিয়েহে আপোনাৰ অভ্যন্তৰত অফুৰন্ত আত্মবল নিৰ্মাণ কৰিব। তাৰ পিছত আপুনি ধনী মানুহ হোৱাৰ লক্ষ্যত সফলতা লাভ কৰিব। সফলতা তেওঁ পায় যিয়ে বিচাৰি যায়। ধনীও তেওঁহে হয় যি প্ৰাৰ্থনাৰে ঈশ্বৰৰ অনুগ্ৰহ লয়। এই জগতত সকলোৱে ধনী হ'ব পাৰে, অসম্ভৱ বুলি একো নাই, কাৰণ এটা আইডিয়াই আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। এই বাক্যষাৰ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। আপোনাৰ মগজুলৈ এটা আইডিয়া আনিব লাগিব, কাৰণ আইডিয়াই আপোনাৰ চিন্তা কৰাৰ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে। চিন্তা কৰাৰ প্ৰক্ৰিয়া আৰু জীৱনৰ অনুভৱ একেলগ হৈ আপোনাৰ স্মৃতিৰ ভাণ্ডাৰ নিৰ্মাণ কৰে, যাক আমি মানৱ ছফ্টৱেৰ বুলিও ক'ব পাৰোঁ। উদাহৰণ হিচাপে আপুনি ভাবি চাওকচোন, আপেল এটা তললৈ সৰি নপৰাহেঁতেন ছাৰ আইজাক নিউটন বৈজ্ঞানিক হ'ব পাৰিলেহেঁতেননে? পলিয়েষ্টাৰ উদ্ভাৱন নোহোৱাহেঁতেন ভাৰতবৰ্ষত ধীৰুভাই আম্বানী বিশ্বৰ লেখত ল'বলগীয়া ধনী মানুহ হ'ব পাৰিলেহেঁতেননে? ইংলেণ্ডত কোকা-কোলা উদ্ভাৱন নোহোৱাহেঁতেন ডক্টৰ জন পম্বাৰ্টনক তাৰ ফাউণ্ডাৰ বুলি ক'লেহেঁতেননে? অমিতাভ বচ্চন, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, মিথুন চক্ৰৱৰ্তী ইত্যাদিয়ে চিনেমাত অভিনয় নকৰাহেঁতেন ছুপাৰষ্টাৰ, মেগা ষ্টাৰ ৰূপে খ্যাতি অৰ্জন কৰি ধন সম্পত্তিৰ গৰাকী হ'ব পাৰিলেহেঁতেননে? এই সকলোৰে ওচৰত এটা আইডিয়া আছিল, যিয়ে তেওঁলোকক ধনী ব্যক্তিৰূপে গঢ়িলে। গতিকে আপুনিও অলপ নতুনকৈ ভাবিব লাগিব। কিন্তু কেনেকৈ মনলৈ নতুন আইডিয়া আনিব, যাতে আপুনিও সেই লোকসকলৰ দৰে ধনী হ'ব পাৰে আৰু ক'ব পাৰে, মোৰ জন্ম ধনী পৰিয়ালত হোৱা নাছিল, কিন্তু এটা আইডিয়াই মোক ধনী কৰি দিলে। আপুনি ব্যৱস্থাহীন বাতাবৰণৰ মাজতে সহজ উপায় বিচাৰি ল'ব লাগিব। হাই উৰুমি বা কোলাহলৰ মাজতে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। হাজাৰ সমস্যা আৰু বাধা বিঘিনিৰ মাজতে সুযোগৰ সন্ধান কৰিব লাগিব। তাৰ পিছত নিজৰ লক্ষ্যত আত্মবিশ্বাসেৰে নেৰানেপেৰাকৈ কাম কৰক। তেতিয়া আপুনি নিশ্চয় সফলতা পাব। বিশ্বৰ বিখ্যাত বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনে কৈছিল, যেনেকৈ ইঞ্জিনিয়াৰে নদীত বান্ধ নিৰ্মাণ কৰাৰ সময়ত আৱশ্যক অনুসাৰে পানী উলিয়াই নি বান্ধ নিৰ্মাণৰ ঠাই প্ৰশস্ত কৰি লয়, ঠিক তেনেকৈ নিজৰ মনৰূপী বান্ধত আৱশ্যকতাৰ অনুসাৰে পৰিশ্ৰমৰ ঘাম উলিয়াই আত্মবিশ্বাস জগাওক। দেখিব আপুনি বিচৰা ধৰণেৰে নিজৰ উপস্থাপন কৰিব পাৰিছে। মনে বিচৰা ধৰণে সকলো হাচিল কৰিব পাৰিছে। পৰৱৰ্তী ভিডিঅ'ত সফলতাৰ আকাশ স্পৰ্শ কৰাৰ কৌশল জনোৱা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশ্যন বেল বুটামটো টিপি দিব। কেনে পাইছে মতামত জনাবচোন। ধন্যবাদ। জয় আই